हाय मरমৰ ছাত্ৰ ছাত্ৰীসকল যে আজি আমি ক্লাস 10 স্থানাঙ্ক জ্যামিতি পাঠটো আলোচনা কৰিম। এতিয়া স্থানাঙ্ক জ্যামিতি যদি আমি কওঁ যে ইয়াত প্ৰথমতে তোমালোকে বস্তুটো কি হেতু বুজি ল'ব লাগিব যে স্থানাঙ্ক জ্যামিতি হৈছে ইয়াত দুটা মান দিয়া থাকিব আৰু মান দুটা পৰা আমি তাৰ প্ৰথমটো যদি আমি অনুসৰণ চাওঁ ইয়াৰ পৰা আমি দূৰত্ব ওলাব লাগে দুটা বিন্দুৰ और बिंदु दुटा जदि आमी एटा बिंदु ए बुली धरि लौ और ए बिंदुटुर स्थानांक जदि x1 और y1 बुली आमी धरि लौ और एटा बिंदु जदि लौ b ए बिंदुटुर स्थानांक x2 और y2 जदि आमी धरि लौ तेतिया हले यार पर आमी ए बी ए दुटा बिंदु जदि आमी संयोग करू तेतिया हले ए बिर एटा दूरत्व पाम ए ए बी बिंदुर दूरत्वर ए बी बिंदुर दूरत्वर सूत्र এই সূত্রটো হল যে √x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার। এতিয়া কথাটো হল এই সূত্রটো বুজিব লাগিব এই সূত্র যেটো x1 আৰু y1 আমি পালো x1 y1 x2 y2 যেটো পালো ইয়াৰ ওপৰত अंकत किन्तु x1 x2 नाथाके यात থাকিব ধৰি লোৱা দুটা বিন্দু যে x1 ৰ জায়গাত ধৰি ললো উদাহৰণ আমি 2 আৰু 3 এটা বিন্দু আৰু এটা বিন্দু ধৰি ললো আমি যে -1 আৰু 0 বুলি ধৰি ললো এনেকুৱা দুটা বিন্দু দিয়া থাকিব এই বিন্দু দুটাৰ আমি কি দূৰত্ব উলিয়াব লাগিব এই দুটাৰ দূৰত্ব যদি আমি উলিয়াও ইয়াত তোমালোকে চাব লাগিব এই যেটো x1 ৰ জায়গাত আছে কিমান 2 আৰু y1 যেটো এই y1 ৰ জায়গাত কিমান আছে 3 ठीक एकेदरे याद आसिल x2 जगत किमान -1 और y2 जेटु आछे y2 जगत किमान 0 এই বস্তুকেইটা তোমালোকে আগতে চাব লাগিব তার মানে যদি আমি চাও x1 ৰ মান কিমান পালো 2 আৰু যদি x2 যদি আমি চাও তেতিয়া হলে কিমান পাম x2 -1 ঠিক একেদৰে y1 যদি আমি চাও y1 টো হৈ যাব 3 আৰু এটা আছে y2 টো কি y2 ৰ মানটো আমি পাম 0 এই মানকেইটা যদি আনি আমি সূত্ৰটোত বহুৱাই দি যদি বিয়োগ কৰি বৰ্গ কৰি দিও তেতিয়া হলে ইয়াৰ আমি উত্তৰটো পাই যাম। এতিয়া আমি অংক এটা উদাহৰণ চাও যে অনুসৰণৰ অংক এটাই লও যে 7.1 যেটো অনুসৰণী আছে এই 7.1 ৰ 1 নম্বৰৰ অংকটো চোৱা তোমালোকে কি কৈছে যে 7.1 যেটো আছে অনুসৰণী এই 7.1 অনুসৰণীৰ 1 নম্বৰত কৈছে যে প্ৰতিজোৰ তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা। এতিয়া এই যেটো 1 নম্বৰ অংকটো দিছে যে প্ৰতিজোৰ বিন্দুৰ দূৰত্ব উলিয়াব লাগে বিন্দু দুটা কি কি দিয়া আছে এটা আছে 2,3 আৰু এটা বিন্দু দিয়া আছে যে 4,1 এই দুটা বিন্দু দিয়া আছে। এতিয়া এই বিন্দু দুটা আগত আমি যেটো উদাহৰণ লৈছিলো এই উদাহৰণ মতে যদি চাও ধৰি ললো বিন্দু দুটা যদি আমি নাম দিলও তেতিয়া হলে বুজাত অলপ সুবিধা হয় যে ধৰু বিন্দু দুটাৰ স্থানাঙ্ক क्रमे एटार नाम दिलु ए कि आसिल 2,3 और बी कि आसिल 4,1 এতিয়া চোৱা দুটা বিন্দুৰ আমি নাম দিললো আমাৰ সুবিধাৰ কাৰণে কি নাম দিছো এটাৰ নাম এ আৰু এটাৰ নাম বি। এতিয়া যদি আমি অংকটো কৰিবলৈ যাও তেতিয়া হলে কি এ বি বিন্দুৰ দূৰত্ব এ বি বিন্দুৰ দূৰত্ব এতিয়া দূৰত্ব যে দূৰত্বৰ সূত্ৰ কি আছিল এই সূত্ৰটো আমি লিখিম যে x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার। এতিয়া তোমালোকে চোৱা সাইডত যদি আমি বিন্দু দুটা চাও এটা আছিল এ চোৱা প্ৰথমটো আমি কি আছিল x1 y1 তার পিছত কি আছিল আৰু এটা x2 y2 আছিল
এতিয়া সেই একেদৰে ইয়াৰ লগত যদি আমি সেইটোত মিলাই চাওঁ তেতিয়াহ'লে x1 ৰ যিটো মান সেই মানটো হৈছে 2 আৰু এটা আছে x2 x2 ৰ মানটো হৈছে কিমান 4 y1 ৰ মানটো হৈছে এইটো যিটো কি আছিল 3 আৰু এটা আছে y2 ৰ মানটো কিমান আছিল 1 এতিয়া এই মানকেইটা আনি এই সূত্ৰত আমি বহুৱাই দিম সূত্ৰত যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে x1 ৰ জায়গাত চোৱা কিমান আছে x1 মানে কিমান আছিল 2 মাইনাছ x2 কিমান আছিল 4 কি আছিল লগত হোল স্কয়াৰ প্লাস y1 চোৱা কিমান আছিল 3 মাইনাছ y2 কিমান আছিল 1 এই মান পাতি দিলোঁ হোল স্কয়াৰ এতিয়া আমি যোগ বিয়োগ কৰি দিম এতিয়া -4 আৰু ইয়াত আছে +2 -4 ৰ পৰা যদি +2 কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম -2 ওপৰত আছে স্কয়াৰ প্লাস তাৰ পিছত আছে 3 ৰ পৰা -1 কৰিলে 2 স্কয়াৰ পাম এতিয়া এই -2 স্কয়াৰ যিটো -2 মানে তাৰ মানে অৰ্থাৎ এইটো আমি কি বুজি পাওঁ যে দুটা -2 আছে দুটা -2 পূৰণ কৰিলে পাই যাম উত্তৰটো 4 ইয়াত আছে 2 স্কয়াৰো কিমান 4 এতিয়া 4 আৰু 4 প্লাস কৰিলে কিমান পাম 8 এতিয়া 8ক যদি আমি ভাঙি লিখো কেনেকৈ লিখিব পাৰিম 2 স্কয়াৰ ইনটু 2 এতিয়া এই স্কয়াৰ ৰুট কি হয় কেনসেল হৈ গ'লে কি থাকিব 2 আৰু এই ৰুটটো কাৰ ওপৰত থাকি যাব অকল 2 ৰ ওপৰত গতিকে এতেকে নিৰ্ণয় এ বি বিন্দুৰ দূৰত্ব কিমান পালো 2√2 এইখিনি অংকটো সমাধান ঠিক একেদৰে যদি আমি পিছত চাওঁ আৰু এটা চোৱা আৰু এটা অংক 1/3 ঠিক একেদৰে যদি আমি 1/3 নম্বৰটো যদি কৰোঁ 1/3 নম্বৰটোত চোৱা কি আছে এ আছে a, b আৰু এটা আছে যে -a, -b এতিয়া আগৰ নিচিনা যদি আমি বিন্দু দুটাৰ নাম দিলো ধৰো বিন্দু দুটা ক্ৰমে এটাৰ নাম দিলো ধৰি লোৱা p a, b আৰু এটা q আৰু q বিন্দুটোৰ মান -a, -b দি ললো এতিয়া আগৰ নিচিনা যদি আমি pq ৰ দূৰত্ব ওলাও pq বিন্দুৰ দূৰত্ব সূত্র আছিল যে x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার এতিয়া আগৰ নিচিনা যদি মান কেইটা চোৱা যে x1 ৰ মান এবাৰ কিমান a আৰু x2 যদি চাও x2 ৰ মান হৈছে -a y1 b আৰু y2 ৰ মান -b এতিয়া এই মান কেইটা যদি আমি এইটো সূত্ৰত বহুৱাই দিলে আমি কি পাই যাম যে x1 ৰ জায়গাত চোৱা কিমান আছে a মাইনাস এতিয়া x2 চোৱা কিমান আছে -a আচ্ছা -a তাৰ পিছত আমি কি কৰিম হোল স্কয়াৰ প্লাস ঠিক একেদৰে পিছত চোৱা y1 কিমান আছিল b মাইনাস এতিয়া y2 কিমান চোৱা -b হোল স্কয়াৰ এতিয়া হিসাব কৰা এইখিনি a আছে ইয়াত আছে -a প্লাস a হোল স্কয়াৰ প্লাস ইয়াত আছে b -a প্লাস b স্কয়াৰ এতিয়া আমি চোৱা কিমান পালো a আৰু a কিমান হ'ব টুৱাইস a হোল স্কয়াৰ ইয়াত হ'ব b প্লাস b টুৱাইস b হোল স্কয়াৰ এতিয়া এইটো যদি আমি স্কয়াৰ উঠাই দিওঁ 2 কিমান হৈ যাব 4a স্কয়াৰ প্লাস এইটো 2b হোল স্কয়াৰ মানে 4b হোল স্কয়াৰ এতিয়া ইয়াৰ পৰা আমি চোৱা 4 দুইটাত আছে গতিকে 4টো আমি কমন ল'ব পাৰো কি থাকিব a স্কয়াৰ প্লাস b স্কয়াৰ এতিয়া 4 যদি আমি বৰ্গমূল কৰো ইয়াৰ পৰা ৰুটটো যদি আঁতৰাই দিওঁ তেতিয়াহ'লে কি পাই যাম 2 পাই যাম আৰু ৰুট ওভাৰ ক'ত থাকি যাব a স্কয়াৰ প্লাস b স্কয়াৰৰ লগত গতিকে স্কয়াৰ আৰু ৰুট এই কি 2 ৰ পৰা কেনসেল হৈ গৈ
থাকি গ'ল এ স্কুৱেৰ ৰুট এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ। এইটোৱেই এই বিন্দুটোৰ দূৰত্ব।